ফুকটাং মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মই লৈ আহিছো নিম তিতাৰ এটা বিধি। নিম তিতা বিভিন্ন ধৰণে খাব পাৰি আমি জানো, তাৰে এটা ভাগ মই লৈ আহিছো। আহকচোন নিম তিতাৰ এই বিধিটো মই কেনেদৰে বনাওঁ আপোনালোকক দেখুৱাও। প্ৰথমে মই নিম তিতাৰ পাতবিলাক এৰুৱাই ধুই লৈছোঁ আৰু চালনী এখনত এনেকৈ মই শুকাবলৈ এৰি দিছোঁ। এইখিনি মোৰ শুকোৱা হৈ গৈছে। শুকাবলৈ মোৰ 2 দিন লাগিছিল। টান ৰ'দ হ'লে এদিনতে শুকাব। এইখিনিতে মই আৰু এটা কথা কৈ থওঁ, এনেকৈ শুকুৱাই কেৰাহীত অকণমান তেল দি ভাজিও খাব পাৰে। এতিয়া শুকুৱাই থোৱা নিমপাতবিলাক মিক্সিত দি গুড়ি কৰি লৈছোঁ। এনেধৰণে শুকাই থোৱা নিমপাতবিলাক মই গুড়ি কৰি ল'লোঁ। এতিয়া বইল কৰা আলুৰ লগত নিমপাতৰ গুড়া অকণমান, কেঁচা মিঠাতেল অকণমান আৰু সোৱাদ অনুসৰি নিমখ অকণমান দি পিটিকা বনাই লৈছোঁ। আজিলৈ আহিছোঁ। মোৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো টিপি দিব।